নমস্কাৰ বন্ধুসকল, মই গুৱাহাটীত থকা ৰৌপেত উঠিব আহিছোঁ, তাৰে ভিডিঅ' কৰিছিলোঁ, চাওকচোন বাৰু। এয়া এটা বাকচ আহি আছে, বাকচ বুলিয়ে কৈছোঁ বাৰু। এইটো ইয়াতে উঠিম বাৰু আজি। আহক সোনকালে টিকেটটো কাটি লওঁ। বিচাৰি পেলাই টিকেট কাউণ্টাৰটো পালোঁ। টিকেট কাটি লওঁ আহকচোন বাৰু। টিকেটৰ দাম কিমান ময়ো নাজানো বাৰু। টিকেট কাটিলোঁ, টিকেটৰ দাম 200 টকা ল'লে। বেছি লৈছে, বেছি ল'লেও কিন্তু মজাটোও তেনেকুৱাই দিব। এয়া টিকেটটো চাই লওক আপোনালোকে। ৰৌপেত উঠিবলৈ হ'লে অলপ সময় ইয়াত অপেক্ষা কৰিব লাগিব। বহুত মানুহ ৰখি আছে বাৰু। এয়া আমাক উঠিবৰ বাবে মাতিছে, আমি গৈ আছোঁ। মানুহটো বহুতেই আছে বাৰু, একেবাৰে উঠিব পৰাটোহে কথা। প্ৰথমতে লিফ্টত উঠি ওপৰলৈ যাব লাগিব, তাৰ পৰাহে যাব পৰা যাব। লিফ্টত উঠি লওঁ। এয়া লিফ্টৰ পৰা আমি নামিলোঁ, ইয়াৰ পৰাই উঠিব পৰা যাব বাৰু। এই চকৰিটোৱেই সেই মেচিনটো লৈ যায়, চাওকচোন বাৰু কেনেকৈ ঘূৰাই। ওপৰত থকা তিনিডাল তাৰে গৈ নাথাকে, তাৰে মাজৰ তাঁৰডালহে গৈ থাকে, আৰু দুডাল তাৰে বাকচটো ধৰি ৰাখে। এয়া আপোনালোকে দেখিবলৈ পাইছে। সিফালৰ পৰা এটা আহিছে, আমি ইয়াতে উঠিম এই মানুহখিনি নমাৰ পাছত। মই উঠিব গৈ আছোঁ। এয়া একেবাৰে এই বাকচটোত 25-26জন মানুহ উঠিব পাৰি। এয়া সকলোবোৰ মানুহ উঠা হৈ গ'ল, যাব আৰু এতিয়া। আৰু ইয়াত উঠিলে ভয় কৰিব নালাগে, তেওঁলোকৰে এজন মানুহ ইয়াত যাব। এয়া লাহে লাহে যাব ধৰিছে। মোৰ ভয় লাগিছে বাৰু, এইবাৰ মই প্ৰথম উঠিছোঁ। এয়া আপোনালোকে দেখিছে, প্ৰায়বোৰ মানুহে ফটো উঠিছে, ভিডিঅ' কৰিছে, কিছুমানে ভিডিঅ' কল কৰি দেখাইছে। এয়া আমি তাৰ পৰা উঠি আহিছোঁ। বেছিকৈ ভয় লাগে খুঁটাখিনিৰ ওচৰত। খুঁটাখিনি পাওঁতে বাকচটো সোনকালে নামি যায়। এয়া আহি উমানন্দ পালোহি। উমানন্দৰ ওপৰৰে গৈ আছোঁ। এয়া উমানন্দ। এয়া উমানন্দৰ ওপৰৰ দৃশ্য, চাওক আপোনালোকে। ইয়াত উঠি ভাল লাগিছে যিমান, ভয়ো লাগিছে সিমান বাৰু। নামিবৰ বাবে সময় হৈ গ'ল, ইয়াত নামিব লাগিব। আকৌ ইয়াৰ পৰাই ঘূৰি যাম বাৰু।
এয়া ইয়াত নামিলোঁ। ইয়াত 10 মিনিটমান ৰখিব লাগিব, তাৰপাছত ইয়াৰ পৰাই যাব পাৰিম। যিহেতু মই 200 টকাৰ টিকেট কাটিছিলোঁ, আহি পেলাই যাব পাৰিম। য'ৰ পৰা উঠিছিলোঁ তালৈ যাব ওলাইছোঁ এয়া। এয়া যাব ওলাইছে। এই আকাশী ৰঙৰ ড্ৰেছ পিন্ধা মানুহজন ইয়াৰে মানুহ, সেইবাবে ভয় কৰিব নালাগে। তেওঁ আমাৰ লগতেই যাব। আমাৰ নামিব হৈ গ'ল। এই বিল্ডিংটো পালেই নমাই দিব আৰু। ৰৌপে কেইটা ইয়াৰ পৰাই কণ্ট্ৰল কৰা হয়। এই মানুহজনে চলাই চাওকচোন বাৰু। এয়া আমি ৰৌপেৰ পৰা নামিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।